বন্ধুসকল নতুন ভিডিঅ'লৈ আকৌ একবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল এইজনী ছোৱালী বহুত পপুলাৰ ছোৱালী। আপোনালোকৰ ফটো দেখাৰ পিছত আপোনালোকে গম পাইছে ক'ৰ অসমৰ ছোৱালী, ওচৰৰ পাজৰৰ ছোৱালী, বেছি দূৰৰো নহয়। এইটো ছোৱালীৰ ইউটিউবৰ চেনেল আছে, ইউটিউবত কাম কৰে। এইটো ছোৱালীৰ ফটোটো দেখাবলৈ আপোনাৰ আৰু মই একোৱেই ক'ব নালাগে। আপোনাৰ 100ৰ পৰা 100 মানুহে চিনি পায় এইটো ছোৱালীজনী কোন। এইটো ছোৱালীৰ মানে এনেকুৱা ভাইৰেল ভিডিঅ' লিংক যদি আপুনি ভিডিঅ'টো চাব খোজে, সেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব খোজে যদি বহুতো, কিন্তু এইটো ভিডিঅ' কিন্তু 100% গেৰাণ্টি আছে, বহুতো চাব খুজিছে। আপোনালোকে চাব খুজিছে, আপোনালোকৰ লিংক যদি লাগে যদি চাই থাকক, আপোনালোকক মই দেখাই দিম। একদম শ্বৰ্টকাট হিচাপত যাই পেলাই প্লে কৰি আৰামত ভিডিঅ'টো চাব পাৰোঁ। ফুল ভিডিঅ'টো আপোনালোকে কমপ্লিট কৰি চাব পাৰোঁ। বহুত মানে এইটো ছোৱালীজনী আপোনালোক মই কি ক'ম, আপোনালোক ছোৱালীজনীৰ ফটো চাই পেলাই আপোনালোক গম পাই গৈছোঁ কোনটো ছোৱালী, ক'ৰ ছোৱালী, কোনটো ইউটিউব চেনেলত আছে, কি ভিডিঅ' বনায়, চব আপোনালোকে গম পায়। কেনেকৈ চাব লাগিব, কেনেকৈ কি কৰোঁ, চব আপোনালোকক মই দেখাই দি আছোঁ। যদি আপোনালোক ফেচবুকত যদি চাই আছে, পেজটো কিন্তু ফ'ল' নকৰাকৈ নাথাকিব, কিন্তু এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে। আৰু যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যে এনেকুৱা ধৰণৰ ভিডিঅ' লিংক যদি আপোনাৰ লাগে, যদি আপোনাৰ ছাবস্ক্ৰাইব কৰি ল'ব, তেনে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপলোড কৰি থাকোঁ। আপোনালোকে চাই পেলাই আৰামত আপোনাৰ জানিব পাৰিব যে ভিডিঅ' লিংকটো ক'ত পাম। বলক ভিডিঅ'টো আৰম্ভ কৰি আপোনালোকক মই দেখাওঁ। এইজনী ছোৱালীৰ ভিডিঅ'টো আপোনাৰ ছোৱালীজনীক দেখাব পেলাই গম পাই গৈছোঁ কোনজনী ছোৱালী কোনটো ইউটিউব চেনেলত ভিডিঅ' বনায়, আপোনাৰ ক'ৰ ইউটিউব চেনেলটো আপোনাৰ গম পাই গৈছে। এইজনী ছোৱালীৰ যদি ফুল ভিডিঅ' লিংকটো আপোনালোকে চাব গৈছে, ভিডিঅ'টো চাব গৈছে, প্ৰথমতে আপোনালোকে কি কৰিব জানে, ইয়াতে আপোনালোকে কাটি দিছোঁ। কাটি দিয়াৰ পিছত প্ৰথম চাওক, আপোনালোকে ভিডিঅ'টো চাব হ'লে আপোনাৰ এই দুটা এপ্লিকেশ্যন কিন্তু আপোনাৰ ডাউনলোড কৰিব লাগে। এটা হ'ল টাৰা বক্স আৰু এটা হ'ল টেলিগ্ৰামৰ দ্বাৰা আপোনাৰ ভিডিঅ' লিংকটো পাব। আৰু টাৰা বক্স যিটো আছে, টাৰা বক্সৰ দ্বাৰাই আপোনাৰ ভিডিঅ'টো প্লে হ'ব। আপোনাৰ ভিডিঅ'টো এই দুটা এপ্লিকেশ্যন টাৰা বক্সত ভিডিঅ'টো কেনেকৈ প্লে কৰিবলৈ চাওক, ভিডিঅ'ৰ তলত চাওক আৰু এটা ভিডিঅ' দি আছে। সেইটো ভিডিঅ'ত আপোনালোকে চাই লওক, চাই পেলাই কেনেকৈ প্লে কৰিবলৈ সেইটো আপোনালোকে চাই ল'ব পাৰিব। প্ৰথমতে কি কৰিব, এইটো এপ্লিকেশ্যন মানে টেলিগ্ৰামটো আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচটা আহি যাব। অহাৰ পিছত আপোনাৰ কি কৰিব জানে, ওপৰত যে চাৰ্চ বক্স আছে, চাৰ্চ বক্সত একবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দি পেলাই ইয়াত আপোনালোকে কি লিখিব জানে, আছাম। আপোনালোকে ইয়াতে আছাম ভাইৰেল নিউজ বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত চাওক এইটো চাওক, এইটো লগোটো আহিব। এইটো লগোটো আপোনাৰ দেখাই পাইছে, এই লগোটো আপোনাৰ আহিব। এই লগোটোত ইণ্টাৰফেচটা আহি যাব। অহাৰ পিছত চাওক এইজনী ছোৱালীৰ কিন্তু মই বৰ্তমান ফটো যে আপলোড কৰি দিছোঁ, যেতিয়ালৈকে আপোনালোকে ভিডিঅ' চাব, কিন্তু ইয়াৰ তলত ভিডিঅ' লিংকো কিন্তু আপোনালোকে পাই যাব। আপোনালোকে যদি ভিডিঅ'টো চাব যে তাৰপিছত কি কৰিব, ভিডিঅ' লিংক যেতিয়া দিয়া থাকিব, আপোনালোকে ভিডিঅ' লিংকত ক্লিক কৰি আপোনাৰ আৰামত ভিডিঅ'টো প্লে কৰিব চাব। ইয়াৰ লগত চাওক আৰু এটা ভিডিঅ' দি আছে, সেইটো ভিডিঅ'টো কেনেকৈ প্লে কৰি চাব লাগে, সেইটো ভিডিঅ'টো আপোনালোকে চাই ল'ব। চাই পেলাই আৰামত আপোনাৰ ভিডিঅ'টো প্লে কৰি আৰামত আপোনাৰ চাব পাৰিব। যে ভিডিঅ' চাই পেলাই যে আপোনালোকে ভাল লাগিছে, ভিডিঅ'ৰ কাৰণে লাইক দিব। আৰু চেনেল যদি নতুন আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। যে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপলোড কৰিলে নটিফিকেশ্যন চবৰ আগত আপোনালোকৰ তাত গুচি যাব, আপোনালোকে চবৰ আগত চাব পাৰিব। আজিৰ ভিডিঅ' এইখিনি আছিল, ধন্যবাদ।